কি হৈছিলে ঘটনাটো? দোকান চুৰি হৈছিলে আজি ৰাতিপুৱা 4টা বজাত। 4টামান বজাত। CCTV ফুটেজত দেখা পৰিছে যে এজন মানুহ সোমাইছে 4:10 বজাত, 4:10 ৰাতিপুৱা আৰু 4:18 মানত ওলাই গৈছে। আৰু আমাৰ এই তলা ওপৰৰ পৰা আহিছে কোনোবাই, মানে তলৰ চাইডৰ পৰা ৰাস্তাৰ পৰা সোমাই ওপৰৰ পৰা নামি আহি পেলাই দৰ্জাটো ভাঙি দৰ্জা ভাঙি কেছ আছিলে, কাউণ্টাৰ কেছ কিমান আছিলে? 60,000 টকা। 60,000 লৈ গ'ল। আহি পেলাই ওপৰৰ পৰাই ওলাই গৈছে। ওপৰেদিয়ে ওলাই গৈছে। কিবা বগাব পৰা পাইপ চাইপত তেনেকৈ বগাই গৈছে নেকি? নহয়, ৰঙৰ মিস্ত্ৰী কাম কৰি আছিলে, বাঁহ চাহ বন্ধ আছিলে।